ये लोकेशन देखिए एकदम दिल पूरा गार्डन गार्डन हो गया। ऐसा लग रहा है दिल गार्डन गार्डन हो रहा है। बहुत मजा आ रहा है यहाँ पे। আমার সৰস্বতী দেৱী। গুড মৰ্ণিং, আশা কৰোঁ আপোনালোকৰ দিনটো আজি ভালে যাওক। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আপোনালোকৰ দিনটো যাতে আজি ভালে কুশলে যায়। লক্ষী পূজা সৰস্বতী পূজা বুলি। তো মই গৈ আছোঁ এতিয়া আপোনাৰ ছয়দুৱাৰ কলেজ। তো ছয়দুৱাৰ কলেজত আপোনালোকক আমি কি দেখাম, সৰস্বতী মা ওলাই দেখাম। সৰস্বতী মা দেখাম, সৰস্বতী মা দেখাম। আপুনি চাব সৰস্বতী মা কিমান আছে আৰু ফেশ্বন পূজা না ফেশ্বন, সৰস্বতী ফেশ্বন বুলি কয়। সৰস্বতী ফেশ্বন আপোনাক দেখাম বলক। হে গাইজ, ফাইনেলি পাই গ'লোঁ আপোনাৰ ছয়দুৱাৰ কলেজ গহপুৰ লোকেশ্যন। তো আপোনালোকক মই দেখাব বিচাৰিম আপোনাৰ আমাৰ সৰস্বতী মা দেখাব বিচাৰিম মই। অলপ আগলৈ গ'লে আপোনালোকক দেখাই আছোঁ সৰস্বতী মা ওলাব। আরে মই ये लोकेशन देखिए एकदम दिल पूरा गार्डन गार्डन हो गया। आंखें देखो, नीयत में खोट साफ नजर आता है, हवस से भरी हुई। ये लोकेशन चाই লওক। কিমান সুকুন পাইছোঁ, পুৰা সৰস্বতী চবফালে চাব পায়। Oh my God! Wow! हम लोग देख सकते हैं कितना खूबसूरत खूबसूरत बदसूरत भी है पाउडर लगा के আমার সৰস্বতী দেৱী। গাইজ, সৰস্বতী মা বোলে দেখি কেনেকুৱা লাগিছে আপোনালোকে জনাব। তো মোকো জনাব কেনেকুৱা লাগিছে, ভাল লাগিছে বেয়া লাগিছে। আপোনালোক মই ফুল ভিউ দেখা বিচাৰিছোঁ ৰ'ব সৰস্বতী মা পূজাবিলাকক। এইবোৰ দেখাওক। কোন ক'ত যাব আছে? আহি থাকা চেলটি চল। মোকো জনাব কেনেকুৱা লাগিছে। সব সাইডে ফোকাস করো। মণ্ডপৰ চাইডত থাকিলে মানে এইটো নহয় আৰু সেইটো বেলেগ এটা ফিল। কাৰ লগত? মণ্ডপৰ চাইডত থাকিলে সেইটো মানে নেদেখে। মণ্ডপৰ চাইডত ভিতৰত সোমাব নোৱাৰি নহয়। সেই তাৰ ভিতৰত সোমাব ভাবি, সেই তাৰ ভিতৰত যাম এইফালে যাম। মই আপোনাৰ এখন কলেজত নহয় আপোনাৰ 5 বছৰ হৈ গ'ল। তো 5 বছৰ মই এইবাৰ ফাৰ্ষ্ট আহিছোঁ ইয়াতে পঢ়া, মানে এখন কলেজতে পঢ়া। মই আপোনাৰ 5 বছৰ ফুল হৈ গ'ল সম্পূৰ্ণ। তো আজি সৰস্বতী পূজাত আহিছোঁ মই এইখন কলেজত। মই আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট, গ্ৰেজুৱেশ্যন 6 ছেমৰ এক্সাম দিছোঁ। 6 ছেমৰ এক্সাম দিয়ে মই ডাইৰেক্ট আপোনাৰ ৰিলায়েন্সৰ জবৰ কাৰণে গ'লোগৈ। তো বোলো আজি লক্ষী পূজা যেতিয়া ঘৰতে আছে, লক্ষী পূজা যেতিয়া মই আপোনাৰ আহি যাওঁ চাবলৈ। সৰস্বতী পূজা, লক্ষী পূজা আহিছোঁ, সৰস্বতী পূজা বুলিতো আহি গ'লোঁ মই কলেজ চাবলৈ। মানে কি হৈছে বেলেগ চাওঁতে মানে সৰস্বতী পাহৰি গৈছেগৈ, লক্ষী হৈ গৈছেগৈ। লক্ষী পূজা পাই চবফালে লক্ষী হৈ গৈছে না। সেইখিনি সৰস্বতী নাহি লক্ষী আহি আছে না। এপাক ঘূৰিলোঁ আৰু ইয়াৰ ভিতৰত সোমামগৈ, ইয়াৰ ফালে যামগৈ। শ্বৰ্টকট গৈ আছে, শ্বৰ্টকট গৈ আপোনাক দেখাই আছোঁ সম্পূৰ্ণ ভিডিঅ'। হা হা কি আপোনাৰ ছয়দুৱাৰ কলেজত আপোনাক ফুল ভিউ দেখাই আছোঁ দেই। এইখন ডোৰ ক্ল'জ কৰিছে নেকি? ওপৰত ফালে আপোনাৰ কালাৰ কৰি থোৱা আছে ইয়াত। তো আপোনাৰ মই অকণ বেকা চাইডত দেখাইছোঁ ৰ'ব। এইফালে দেখা পাই নেকি? পাৰি বোলে যাবলৈ বজাৰ আছে।
ঐ গজল লাগিছিলে ফাইনেলি ইয়াত পুৰা কালাৰ কৰি থোৱা আছে প্ৰিণ্ট কৰি থোৱা আছে কিন্তু আমাৰ ছয়টা কলেজৰ পিছ চাইডটো ভিউ এইটো চ' আপোনাৰ গেং গুড পাৰ্টি আছে সিটো পাই আছে ইফালেও আছে না তো আমাৰ এইফালে আগৰ চাইডে আপোনাৰ গহপুৰ মেইন টাউন আছে আপোনাৰ বৰপুখুৰী বুলি এটা আছে তো তাত চাগে থাকিব পূৰা সম্পূৰ্ণ তালৈকে গৈ আছোঁ বাৰু তো আপোনাৰ যোনফালে চিটি আপোনাৰ মা আছে সেইফালেও ছাইডত দেখাইছোঁ চলো ভিডিঅ'ত সেইফালে সোমাই যাওঁ নেকি সুধা ফুল লৈ পিনি ধুপচুন নজ্বলা হা সুধা ফুল লৈ ধুপচুন নজ্বলা নেকি বৌ সেইফালেও সোমাই যাওঁ তেতিয়াহ'লে সেইফালে সোমাই হেৰি কৰি যাম বৌ ফাৰ্ষ্ট গৈ পিনে আমি হৰচিটি মাছত অকণ আশীৰ্বাদ লৈ লওঁ তো যাতে চবৰে বছৰটো ভালে যাওক তো আপোনাৰ হৰচিটি মায়ে আপোনাক চবকে জ্ঞান দিয়ক ভাল জ্ঞান দিয়ক যাতে এক্সাম পঢ়ি মেলি আপোনাৰ ভাল হওক বছৰটো চবৰে যাতে ভাল মাৰ্ক উঠক তো মই হৰচিটি মাক অকলে সেৱা কৰি যাওঁ আপোনাৰ ইয়াত যিমানখিনি হৰচিটি মাছ আছে সেইখিনি সেৱা কৰিব জানে বাৰু এইখিনি মই অকল ইয়াতহে যাওঁ তো ফাৰ্ষ্টত মই আপোনাৰ সেৱা কৰি আছোঁ সেৱা কৰি পেলাই আপোনাৰ সম্পূৰ্ণ ভিডিঅ' দেখাই আছোঁ আপোনাৰ বৰপুখুৰী পাছ যাম তাত ভিডিঅ' বনাই ৰাখিব হা পিছে দেখা নাপায় কেতিয়া নাপায় কেতিয়া তো গাইছ সেৱা কৰিম ফাৰ্ষ্টত আমি সেৱা কৰিম তাৰপিছত বৰপুখুৰী পাছ যাম তাত দেখামগৈ না সেৱা কৰি লওঁগৈ তাত গৈ অঁ পইচাটো সেৱা কৰি লওঁ অলপ পইচা দি পিনি সেৱা কৰি লওঁগৈ হেই গাইছ ফাইনেলি পাই গ'লোঁ আমি বৰপুখুৰী পাৰত তো আপোনালোকে বৰপুখুৰী আপোনাৰ নাজাৰা দেখাম মই চব ফালৰ পৰা খুৰা বেটিকে চিষ্টেম নেকি কিমান হা আহিলা 10 টকা কমাবি নেকি ফাইনেলি ভিতৰত গৈ আপোনাৰ লোকেশ্যনখিনি দেখাই আছোঁ ৰ'ব ইয়াত আপোনাৰ এণ্ট্ৰি কৰিলে পইচা লাগে তো এজনৰ 10 টকাকৈ আমি 10 ৰুপিজকৈ দি মেলি আহিছোঁ আৰু মই ফাল্টু পইচা এক্সট্ৰাকৈ এনেই লুটি আছে একোৱেই নাই চাবলৈ ইয়াত চাওকচোন কেৱল হৰচিটি মাইকীজনী আছে তাৰপৰা বেলেগ নাই আৰু বেলেগ নাই একো ইয়াত খালি আপোনাৰ ডাঙৰ ডাঙৰ মাছ বেলেগ নাই আৰু যিমানখিনি আছে হৰচিটি মাছ মই পিছফালে দেখা পাবই আপোনাৰ এইফালে ইয়াত বেলেগ চাবলগীয়া নাই চব দেৱীয়ে দেৱী আছে চব ফালৰ পৰা চব হৰচিটি দেৱীয়ে আছে চব বেলেগ নাই আপুনি চাইডত চাব পাৰে চব লোকেশ্যনত ইফালে আছে আৰু সিটো চাইডে আগলৈ
ইফালে যাম নেকি সিফালে যাম এপাক ঘূৰি আহোঁগৈ ছোৱালী পোষ্ট মোৰ কেমেৰাত শুন না মোৰ কেমেৰাত কোন বৰ্তমান মোৰ লাইভটো অফ কৰিব পাৰি নেকি চাই দিওঁ মোৰ লাইভটো অফ কৰিব পাৰি নেকি চাব চলতে ৰহ ৰাম লাইভ কেমেৰাটো অফ কৰিব পাৰি নেকি মই চাই দিওঁ পাৰিবি কিয় নোৱাৰিবি কৈ দিওঁ মই চাব লাগিব ৰ কলেজৰ আপোনাৰ ভইচিটি মাৰবিলাক কেনেকুৱা লাগিছে দেখি আপোনালোকে চবেই কমেণ্টত জনাব আৰু কোনজনী ভাল লাগিছে কমেণ্টত জনাব আকৌ देखो देखो दरिंदगी चेहरे से टपकती है नंबर 1 का कमीना छी 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 आंखें देखो नियत में खोट साफ नजर आता है हवस से भरी हुई পাই গ'লোঁ আপোনাৰ ৰিটাৰ্ণ বৰপুখুৰী পাব আপোনাৰ ছয়দুৱাৰ কলেজ আৰু বেক চাইড চাব পাৰে ছয়দুৱাৰ কলেজ তো আমি অলপ চানা টানা খাই লওঁ পানী কৰি চানা কিবাকিবি খাই লওঁ তাৰপিছত আপোনাৰ দেখাই আছোঁ ৰ'ব জয় শ্ৰীৰাম এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ মই আপোনাৰ সৰস্বতী পূজাবলৈ আহিছিলোঁ কিন্তু ভাল বস্তু দেখা পাবলৈ আহি নাই আজিলৈকেতো দেখা নাছিলোঁ মই হয়তো মই তো ফাৰ্ষ্ট টাইম দেখিছোঁ তো গাইজ মই এতিয়া ফাইনেলি আপোনাৰ ঘৰত যাব ওলাইছোঁ ছয়দুৱাৰ কলেজ বাই দিছোঁ বাই আপোনাৰ কিমান বছৰ কাৰণে নাজানো তো আমি এতিয়া ঘৰত যাওঁ ঘৰত গৈ মেলি LP স্কুল যামগৈ আপোনাৰ এইখন কলেজত আমি চানা টানা খাই আহিলোঁ আছোঁ আমি তিনিজন ইয়াত তো এতিয়া আমি ঘৰত যাব লৈছোঁ আশা থাকিল আপোনালোকে মোৰ ভিডিঅ'টো চাই মেলি আপোনাৰ লাইক কৰে আৰু ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে বাই জয় জিন্দা